আজি আমি ঘাইপথ অৱৰোধ কৰিছোঁ যেহেতু এটা কথা স্পষ্ট পংখী সন্দিকৈ ন্যায় পাব লাগিব ন্যায় ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিছোঁ আৰু যিজন নীতিকেশ দাসৰ নামৰ হত্যাকাৰী কলংকিত অধ্যায় যি মানে পাতল লিপিবদ্ধ কৰি থৈ যোৱা যিজন নীতিকেশ দাসক পৰকীয়া প্ৰেমত পৰিণতি হৈ পংখী সন্দিকক হত্যা কৰিলে এই হত্যাকাৰী কেতিয়াও বাচি যাব নালাগিব ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁ শাস্তি পাব লাগিব আৰু এই ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চৰ দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক হস্তক্ষেপ কৰিব দাবী জনাইছোঁ লগতে আৰক্ষী অঞ্চলৰ প্ৰধানক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ কাৰণ হত্যাকাৰীয়ে কেতিয়াও হাৰি যাব নালাগে যিসকল তেওঁলোকৰ কেছদাৰী দিব অতি সোনকালে তদন্ত কৰি কেছদাৰী পঠিয়াব লাগিব আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক ফাঁচি দিবৰ বাবে আজি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ বহুত চেলুট কৰিছোঁ কাৰণ অসম ৰাইজে ইমান ছাপোৰ্ট কৰাৰ কাৰণে কাৰণ আজি পংখীৰ লগত হৈছে কাইলৈ বেলেগৰ লগত হ'ব যাতে কাইলৈ নেক্সট টাইম বেলেগৰ লগত হ'ব নালাগে এইটোৰ কাৰণে এনেকুৱা আন্দোলন কৰিব লাগে এনেকুৱা ৰাইজে মিলি ওলাই আহিব লাগে চ' বহুত ভাল লাগিছে মানে চেলুট মোৰ পৰা চেলুট কৰিছোঁ সকলোকে অসম ৰাইজে ইমান ছাপোৰ্ট কৰিছে সঁচাই বহুত দুখ লাগে আজি যেনে আজি পংখীৰ লগত হৈছে কাইলৈ কাৰোবাৰ লগত হ'ব নেক্সট দিন আকৌ বেলেগৰ লগত হ'ব চ' এনেকৈ হৈ গৈ থাকিব গতিকে উচিত শাস্তি পাব লাগে এইটোৱে মই বিচাৰোঁ